गसाइगावनि श्रीरामपुराव गिख्रंथाव लामा जाब्रबथाय। ट्राकनि सौग्रावनायाव सासे फोरोंगिरिया जायगायावनो रुंसारि जायो। 27 नं हादरनि राजा लामायाव जानाय बे जाब्रबथायजों रुंसारि जानाय फोरोंगिरिखौ श्रीरामपुरनि पिनाकी चौधुरी होनना मिथिनो हादों। फरायसालि गनायनि उनाव फोरोंगिरि पिनाकी चौधुरीया गावनि साइकेलजों न' फारसे थांबाय थानाय समावनो JK02DB7585 नम्बरनि गंसे ट्राकआ सौग्रावनानै होनायाव जायगायावनो रुंसारि जायो। जाब्रबथायजों रुंसारि जानाय पिनाकी चौधुरीया गसाइगावनि सकलेपारा गुदि फरायसालिनि फोरोंगिरिमोन होनना मिथिनो हादों। गुबुन फारसेथिं पुलिसनि गोहैलो आखुनि थाखायनो बे जायगायाव जाब्रबथाय जाबाय थानायजों गोबां सुबुं रुंसारि जानायनि अजद रायजोफोरनि। বর্তমান কি পরিস্থিতি আছে তাও কি অবস্থা? একদম নিহত বহুতে খারাপ বেয়া কন্ডিশন। যদি আপোনালোকে সঁচাকে আপুনি চাব পাৰে, টায়াৰটো চাব পাৰে, মহতিয়াই লৈছে গাড়ীখনে একেবাৰে দাদাক মহতিয়াই লৈছে। আৰু এইটো অকল এদিন নহয়, আমি সঘনাই শুনি থাকোঁ যে আমাৰ মানুহখিনিক আজি ইয়ে মৰিছে, কালি সি মৰিছে, পৰহি সি মৰিছে। আপুনি যাওক এই চাৰিআলিত এটা পুলিচ নাই। দিনৰ পিছত দিন তাতে এক্সিডেণ্ট হয়, কিন্তু এটা মাত্ৰ পুলিচ নিদিয়ে। আহি এতিয়া কৈ আছে যে গাড়ীখনক লৈ যাব লাগে থানাত, নাযায় গাড়ী ইয়াৰ পৰা। আপোনালোকে কি বিচাৰিছে? আমি বিচাৰিছো আমাৰ জীৱনৰ নিৰাপত্তা, আৰু এইখন আমি বিচাৰোঁতো আমাৰ কোনো ভুল নহয়। এইটো আমাৰ জীৱনৰ দাবী যে আপোনালোকে আমাক দয়া কৰি হ'লেও আমাক নিৰাপত্তা দিয়ক। আমাক নিৰাপত্তা দিব নোৱাৰে। আপোনালোকে কি কৰি আছে? কিহৰ ৰাস্তা, কিহৰ উন্নতি? জীৱনৰ নিৰাপত্তা নাই, কিহৰ উন্নতি? নালাগে এনেকৈ উন্নতি। আমাক লাগিলে গাঁও থকা ভাল। আপোনালোকে আমাৰ গাঁৱৰ পৰা নেশ্যনেল হাইৱে লৈ যাব আৰু ট্ৰাকে আমাক মহতিয়াই মাৰিব। নালাগে আমাক। ফোন কৰাৰ পিছত পুলিচ অহা নাই, 2 ঘণ্টা লাগিছে। এম্বুলেন্স আহোঁতে 1 ঘণ্টা লাগিছে। কি কৰিম? আমি নিৰুপায়। এতিয়া ৰাইজ ডিচিশ্যন কৰক, আপোনালোকে ডিচিশ্যন লওক। আমি কি কৰিব বিচাৰিছোঁ? এইখন ৰাষ্ট্ৰীয় ঘাইপথটো চাব। এই ৰাষ্ট্ৰীয় ঘাইপথ দিনে ৰাহে এনেকৈ টোল পাৰ কৰি গাড়ীবিলাক গৈ থাকে, মানুহক মানুহ বুলি গণ্য নকৰে। এইজন যে নিহত হৈছে, এইখন আমাৰ দাদা। এইখন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকৰ পৰা স্কুলৰ পৰা আহি থাকোঁতে এনেকৈ গাড়ীখন একদম মহিয়াই দিছে। তাৰ ওপৰতো পুলিচ বিচাৰিছে গাড়ীখনক বচাবৰ কাৰণে। আমাৰ জীৱনৰ একো দামেই নাই। পুলিচ কিহৰ কাৰণে? আমাৰ কাৰণে নে গাড়ীৰ কাৰণে? আজি জানিব লগা আছে কথাখিনি, যে গাড়ীক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে নে ৰাইজৰ জীৱন বচাবৰ কাৰণে পুলিচ হয়। এইটো আপোনালোকে আজি ভাবিব লাগিব। আমাৰ মুখ্যমন্ত্ৰী মহোদয় ভাবিব লাগিব। ৰাস্তাটো আমাৰ কাৰণে, আমি শিক্ষক, আমি সাধাৰণ ৰাইজ। আমাক মহতিয়াই আপোনালোকে গাড়ীখনক বচাব বিচাৰিছে। কি হ'ব? গাড়ীখনক বচাই কি হ'ব? দিব পাৰিব এই জীৱনখন আপুনি ঘূৰাই? দাদাখন 1 বছৰ আগত বিয়া পাতিছে, কি কৰিব? এই আমাৰ নৱ জীৱনটো ঘূৰাই দিব পাৰিব? নোৱাৰে।